নমস্কাৰ আপুনি এক্সম নিউজ চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি কৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ভিডিওটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সংবাদমেল হোটেল ভিভান্তাত সংবাদমেল সম্বোধন কৰে AICCৰ সভাপতিগৰাকীয়ে সংবাদমেলত বিজেপিক খুৰধাৰ সমালোচনা কৰে AICCৰ সভাপতিগৰাকীয়ে দিল্লীত পৱন খেৰাৰ বাসগৃহত অসম আৰক্ষীৰ দল ৰিনিকি ভুইয়াৰ বিৰুদ্ধে চিনি দেশৰ পাছপোৰ্ট থকা বুলি অভিযোগ উত্থাপন কৰিছিল সংবাদমেল যোগে তাৰ পাছতে ৰিনিকি ভুইয়াই ক্ৰাইম ব্ৰাঞ্চত ৰুজু কৰিছিল গোচৰ ডিজিটেল ডেস্ক সমাগত 2026ৰ বিধানসভা নিৰ্বাচনলৈ মাজত এটা দিন বাকি ইমূৰৰ পৰা সিমূৰলৈ শাসক বিৰোধীৰ প্ৰাৰ্থীৰ মাজত ব্যাপক হৈ পৰিছে নিৰ্বাচনী ব্যস্ততা আজি অন্তিমখন নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৰাকলৈ আহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আজি হাইলাকান্দি আৰু শিলচৰত নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰীগৰাকীয়ে পুনৰ জুনাই চিলেমণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত নিহা দুৰ্বৃত্তৰ আক্ৰমণ একাংশ কংগ্ৰেছ কৰ্মীৰ সন্দেহমতে পুৱাতি নিহা কোনো বিজেপি তথা ভুৱন পেগুৰ গুণ্ডা বাহিনীয়ে কাৰ্যালয়টো ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ ডিজিটেল সংবাদ নগাঁৱৰ পুৰণি গুদাম দেউৰিগাঁৱৰ নিবাসী বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী শৰৎ বৰঠাকুৰৰ আজি পৰলোক প্ৰাপ্তি ঘটে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 92 বছৰ বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ যোগে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাও পৰিলক্ষিত হয় চিপাঝাৰৰ ৰূপহী কাষত নিৰ্বাচনী হিংসা বেনাৰ পোষ্টাৰ লগাবলৈকৈ প্ৰহত হ'ল কেইবাগৰাকীও বিজেপি কৰ্মী 6 গৰাকীকৈ বিজেপি কৰ্মীক প্ৰহাৰৰ অভিযোগ একাংশ কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ আক্ৰমণত আঘাতপ্ৰাপ্ত আলিমুল হক আৰু জিন্তু ডেকা নামৰ দুজন নিহাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক ঘটনা সন্দৰ্ভত সোধা পোছাৰ বাবে আটক কৰে এজনক ঘটনাক পৰিকল্পিত বুলি দাবী কৰি কংগ্ৰেছ কৰ্মীৰো এজাহাৰ দাখিল কৰা ডিজিটেল সংবাদ লামডিং বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকি আজি অন্তিম পৰে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান সোমবাৰে লামডিং বজাৰৰ ঐতিহাসিক ঠাকুৰবাৰী ৰোডত অনুষ্ঠিত এক বিশাল জনসভাত অংশ লৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী স্বপন কৰে বিজেপি চৰকাৰ আৰু স্থানীয় বিধায়কৰ বিৰুদ্ধে তীব্ৰ মন্তব্য প্ৰকাশ কৰে ডিজিটেল সংবাদ শিলচৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকি ভোটাৰসকলে যাতে নিৰ্ভয়ে ভোটদান কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ আৰক্ষীয়ে ভোটাৰসকলক উৎসাহিত কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে তাৰে অংশ হিচাপে বৰহলা থানাৰ আৰক্ষীয়ে এক বিশাল বাইক ৰেলী বাহিৰ কৰে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ হুজুৰীৰ নেতৃত্বত এই বাইক ৰেলী উলোৱা হয় ডিজিটেল সংবাদ ডেস্ক 2026ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকি ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল আজি অন্তিম নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৰাকলৈ আহিব স্মৃতি ইৰাণী কৰিমগঞ্জ উত্তৰ সমষ্টিত স্মৃতি ইৰাণীয়ে সম্বোধন কৰিব বিশাল জনসভা ডিজিটেল সংবাদ শ্ৰীভূমি 2026ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকি ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ইপিনে সোমবাৰে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ দলীয় প্ৰাৰ্থী আজিজ আহমেদৰ সমৰ্থনত ষ্টাৰ কেম্পেইনাৰ হিচাপে নিৰ্বাচনী প্ৰচাৰত অংশ লয় সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানে ডিজিটেল ডেস্ক সমাগত 2026ৰ বিধানসভা নিৰ্বাচনলৈ মাজত এটা দিন বাকি ইমূৰৰ পৰা সিমূৰলৈ শাসক বিৰোধীৰ প্ৰাৰ্থীৰ মাজত ব্যাপক হৈ পৰিছে নিৰ্বাচনী ব্যস্ততা আজি অন্তিমখন নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৰাকলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ নিশাই শিলচৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী হাইলাকান্দি আৰু শিলচৰত নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰীগৰাকীয়ে ডিজিটেল সংবাদ শিলচৰ নিৰ্বাচনী প্ৰচাৰ শেষ হ'বলৈ মাজতে আৰু দুটা দিন বাকি থকা সময়ত আজি বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাই নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে
কাছাৰৰ 7গৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ দলুত আয়োজিত এক বিশাল জনসভাত অংশ লৈ মল্লিকাৰ্জুন খাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে। ডিজিটেল সংবাদ বটদ্ৰৱা। নিৰ্বাচনী প্ৰচাৰ কাৰ্য মাত্ৰ এটা দিন বাকী থকা অৱস্থাত দিনে নিশাই প্ৰচাৰত হৈ পৰিছে বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা। নৱগঠিত 60 নম্বৰ নগলু বটদ্ৰৱা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই আজি নিশা নগাঁও বটদ্ৰৱা সমষ্টিৰ বটদ্ৰৱা বৰভেটি গাঁৱত আহি ৰাইজৰ আশীষ গ্ৰহণ কৰে। ডিজিটেল সংবাদ মিৰ্জা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হলে ৰাইজক ভূমি পট্টা দিয়া হ'ব। কোনো লোকক উচ্ছেদ কৰা নহ'ব। বাগান অঞ্চলত কোনো 6 লেণ্ডৰ ৰাস্তা নহয়, এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। ডিজিটেল সংবাদ ধেমেজি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাৰ পত্নীৰ নামত বিদেশৰ 3খন দেশত 52,000 কোটি টকাৰ বিশাল ধনসম্পত্তি আছে। ইয়াৰ তদন্ত CBIয়ে কৰক, আয়কৰৰ তদন্ত EDয়ে কৰক। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ। ডিজিটেল সংবাদ ঢেকিয়াজুলি। বৰছলা বিধানসভা সমষ্টিৰ এলেকাৰ কাৱৈমাৰীত আজি বিজেপিৰ ঠেলামৰা আৰু মিছামাৰী মণ্ডল কমিটিৰ জৈজন্যত বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়। যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এই বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলায়। অসম বিধানসভা নিৰ্বাচন 2026। এই নিৰ্বাচনৰ বাবে মাজত আৰু মাত্ৰ 2টা দিন বাকী আছে। শাসক আৰু বিৰোধী পক্ষৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থী নেতা কৰ্মীসকল ভীষণ ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ চলোৱাত। দুয়োটা পক্ষৰ ষ্টাৰ কেম্পেইনাৰসকলে আহি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ। ডিজিটেল সংবাদ গুৱাহাটী। মই অসমৰ পবিত্ৰ ভূমিত উপস্থিত হৈ এই সময়ৰ অসমৰ আইকন জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ইতিহাসত সময় সময়ত আইকনৰ জন্ম হয়। আজিৰ অসমৰ ভূমিৰ আইকন হৈছে জুবিন গাৰ্গ। জুবিন গাৰ্গ কোনো দলৰ নহয়, কিন্তু এই ভূমিৰ তেওঁ পুত্ৰ।